ধেমাজিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা আৰু সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ। দেওবাৰে সন্ধিয়া 6:30 মান বজাত সমগ্ৰ অসমৰ লগতে ধেমাজি জিলাৰ কোচ ৰাজবংশী যুৱ ছাত্ৰৰ সন্মিলনৰ উদ্যোগত ধেমাজি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সংগঠনটোৰ প্ৰায় 2 শতাধিক সংগ্ৰামী যুৱকে ক্ৰমে নৰেন্দ্ৰ মোদী, সৰ্বানন্দ সোণোৱাল আৰু দেশৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাৰ প্ৰতিকৃতি দাহ কৰে। উল্লেখযোগ্য যে যোৱা ইংৰাজী 1 জুলাই তাৰিখে অৰ্জুন মুণ্ডাই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ সম্পৰ্কত যি অবাস্তৱ আৰু অযুক্তিকৰ মন্তব্য আগবঢ়াইছিল, তাৰ কাৰণে নৰেন্দ্ৰ মোদী হুঁচিয়াৰ, অৰ্জুন মুণ্ডা মুৰ্দাবাদ, বিজেপি হাই হাই, সৰ্বানন্দ সোণোৱাল মিছলীয়া আখ্যাৰে উত্তাল প্ৰতিবাদ কৰি প্ৰায় 40 মিনিট সময় ৰাজপথ অৱৰোধ কৰি বৃহৎ যান-জঁটৰ সৃষ্টি কৰে। বিজেপি হুঁচিয়াৰ, 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 অসম চৰকাৰ হাই হাই, হাই 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 হাই, কেন্দ্ৰীয় চৰকাৰ হাই হাই, হাই 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 হাই, নৰেন্দ্ৰ মোদী হাই হাই, হাই 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 হাই, বিজেপি হুঁচিয়াৰ, 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 অসম চৰকাৰ মুৰ্দাবাদ, 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 অসম চৰকাৰ হাই হাই, হাই 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 হাই, বিজেপি গো বেক, গো বেক, গো বেক। লগতে এনেধৰণৰ অবাস্তৱ বিভ্ৰান্তিকৰ মন্তব্য আগবঢ়ালে সংগঠনটোৱে পৰৱৰ্তী সময়ত ইয়াতকৈ জংগী আন্দোলন কৰি যাব বুলি মন্তব্য আগবঢ়ায়। প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্যিক সভাপতি বৈষ্ণৱ কোচ, ৰাজ্যিক সদস্য মাধৱ দত্ত, জিলা সভাপতি দিগন্ত তালুকদাৰ, সম্পাদক দেৱজিৎ দত্ত, সহ সম্পাদক মুনীন দত্তকে আদি কৰি 12খন আঞ্চলিকৰ প্ৰায় 2 শতাধিক সংগ্ৰামী যুৱকে ধেমাজি ৰাজপথ কঁপাই তোলে। ধেমাজিৰ পৰা ললিত শইকীয়াৰ ৰিপৰ্ট, 7 নিউজ।